আপোনালোকক জিতু লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ চাই যদি ভাল লাগে বন্ধুসকল, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয়, কিন্তু আচল কথাটো হ'ল আপোনাৰ বাবে কিমানজন সুখী। যি চাকি নিজে নজ্বলে সি আনক জ্বলাব কেনেকৈ। যি বস্তু সহজতে লাভ কৰিব পাৰি সেই বস্তুৰ প্ৰতি মানুহৰ মূল্যবোধ নাথাকে। সুযোগ সদায় এটা দিয়ে জীৱনে, যিটো সহজ ভাষাত আমি কাইলৈ বুলি কওঁ। আমি হ'লো মধ্যবিত্ত, নিজৰ সপোনবোৰ ভাঙি প্ৰায় আনৰ সপোন সজোৱাৰ চেষ্টাৰে পাৰ হয় আমাৰ জীৱন। তৰ্ক কৰাতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল, আৰু স্বাৰ্থপৰ মানুহৰ পৰা দূৰত্ব বজাই চলাটো তাতোতকৈ ভাল। সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তু কিছুমানে এনে ব্যক্তি আছে যিজনে ভালপোৱাবোৰ এজনৰ মাজতহে সীমিত ৰাখে। ধনীৰ খং বেছি, দুখীয়াৰ ভোগ বেছি, মধ্যবিত্তৰ সপোন বেছি। সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰিব, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ, বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, পৃথিৱীখনে পাহৰি যাব তুমি কোন। দেউতাক টানকৈ কথা কোৱাৰ আগত 10 বাৰ ভাবিবা, কাৰণ দেউতা নথকাত কিমান কষ্টৰ কথা সেইটো ভাবিবলৈও ভয় লাগে। খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। বেলেগে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ সেইটো ভবাটোহে বেছি দৰকাৰ।